Hello everyone, মই পাপৰিয়ে স্বাগতম জনাইছো মোৰ এক্সপেৰিমেন্টাল কিচেনত আপোনালোক সকলোকে। আজি লৈ আহিছো মাটিৰ তাৱাত বনোৱা এটা স্মোকি চিকেনৰ খুবেই টেষ্টি ৰেচিপি। আশা কৰো আপোনালোকে শেষলৈকে থাকি আজি মোৰ ৰেচিপি ভিডিওটো চাব। খুবেই ইন্টাৰেষ্টিং হ'ব আজি মোৰ এই ভিডিওটো, গতিকে বলকচোন দেৰি নকৰি আগবাঢ়ো। যেহেতু আজি আমি স্মোকি চিকেনটো মাটিৰ তাৱাত বনাবলৈ গৈ আছো, গতিকে আমাক প্ৰয়োজন হ'ব এখন এই ধৰণৰ মাটিৰ তাৱা বা ঢাকনি যি কয় আৰু আপোনালোকে, মই মাটিৰ তাৱা বুলিয়ে কৈছো। আৰু বনোৱাৰ আগমুহূৰ্তত অকণমান এইদৰে গৰম পানীত উতলাই ল'ব লাগে, তেতিয়া মানে মাটিৰ যদি কিবা খিচখিচিয়া ভাব থাকে আঁতৰি যায়। এয়া মই গেছৰ ওপৰত বহাই দিছো আৰু অকণমান পানী দি দিছো, উতলিবলৈ দিছো। ভালদৰে গৰম হৈ যোৱাৰ পিছত পানীখিনি পেলাই দিম। তাৰ পিছত মই ইয়াতে আজি চিকেনৰ ৰেচিপিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। আশা কৰো আজি মোৰ ৰেচিপি ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যদি ভাল পায় তেনেহলে প্লিজ শেষত লাইক এটা কৰি যাবলৈ নাপাহৰিব, কমেন্ট কৰিব তাৰ লগতে কেনেকুৱা পালে, আৰু যদি পাৰে তেনেহলে শ্বেয়াৰ নকৰাকৈও নাথাকিব। এতিয়া প্ৰয়োজন হ'ব আমাক মছলাৰ। তাৰ বাবে মই লৈছো এয়া ডাঙৰ আকাৰৰ দুটা পিয়াজ কাটি লৈছো সৰু সৰুকৈ, নহৰু লৈছো মই দুটা ফুটা এৰুৱাই বাকলি গুচাই লৈছো, আৰু বি জলকীয়া লৈছো এটুকুৰা। তাৰ লগতে মই 2-3 ইঞ্চি মান জোখৰ আদা এয়া সৰু সৰুকৈ কাটি লৈছো। এতিয়া এয়া মছলাখিনি আমি পিচিব লাগিব। পতাটো নাই বাৰু, গতিকে প্ৰয়োজন হ'ব আমাক মিক্সি। আগৰ দিনত আমাৰ মাহঁতেতো পতাতে পিচিছিলে, কিন্তু আজিকালি সময়ৰ অভাৱ আৰু পাবলৈও নাই তেনেকুৱা ভাল পতা, গতিকে আমি মিক্সিৰ ব্যৱহাৰটোৱে বেছি কৰোঁ। এয়া মই মিক্সিৰ জাৰটোত আদা, নহৰু, বি জলকীয়া আৰু পিয়াজ অলপমানহে দিলোঁ, কিন্তু গোটেইখিনি দিয়া নাই, পিছত মই আকৌ ব্যৱহাৰ কৰিম। এতিয়া মই এয়া আধা কেজি জোখৰ ব্ৰইলাৰ চিকেন অকণমান 3-4 মিনিটমান সময় গৰম পানীত এয়া উতলাই ল'লোঁ। আৰু ব্ৰইলাৰ চিকেন মই এইদৰেই বনাওঁ, দেখিছেনে কিমান লেতেৰা ওলাইছে। এইবিলাক চব ফেটছ হয়, আৰু এইবোৰ যদি আমাৰ শৰীৰত যায় তেনেহ'লে ভাবি চাওক কিমান অপকাৰ কৰিব পাৰে। সেইবাবে ব্ৰইলাৰ চিকেনটো এইদৰে খোৱাটো ভাল, আৰু মই এইদৰেই বনাওঁ। এয়া সিজাই ল'লোঁ। এতিয়া এইখিনি মই ইয়াতে থালখনত পানীখিনিৰ পৰা টুকি পেলাইছোঁ। মই বিচাৰি আহিছোঁ এটা বস্তু, এইয়া কি বাৰু ধৰিব পাৰিছেনে? নৰসিংহ পাত। এতিয়া মানে নৰসিংহৰ পাত তেনেকৈ নাথাকে, শুকাই যায়, খৰালি যে। এখন এয়া আমাৰ ঘৰৰ কাষতে থকা এখন বাহনি হয়, আমাৰ নহয় বাৰু। ইয়াতে মানে বিচাৰিলে পোৱা যায়, আৰু এতিয়া মোৰ কাম চলি থাকে। এতিয়া গোটেই ধূলি পৰি আছে, চব ধুব লাগিব ভালকৈ। এয়া মাটিৰ তাৱা মোৰ চাফা হৈ গ'ল একদম বঢ়িয়াকৈ। গেছৰ ওপৰত পাতি দিছোঁ, গৰম হৈ গৈছে তাৱা, আৰু ইয়াতে মই এয়া আধা কাপ জোখৰ দি দিছোঁ ৰিফাইন। আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মোৰ এয়া তেল গৰম হৈ যোৱাত মই ইয়াতে 4টামান শুকান জলকীয়া ভাঙি পেলাই দি দিম। শুকান জলকীয়া কেইটা এয়া ফুটিবলৈ লৈছে, আৰু এতিয়া মই দি দিলোঁ এয়া গোটা লং, ইলাচি আৰু ডালচেনি। সৰু চামুচৰ জোখেৰে ধৰক এচামুচ দিছোঁ। আৰু এয়া দি দিলোঁ মই ক'লা সৰিয়হ, এয়া মই সৰু চামুচৰ জোখেৰে এচামুচ দি দিছোঁ। সৰিয়হকেইটা একদম চটচটকৈ ফুটিবলৈ লৈছে, আৰু ইয়াতে মই দি দিলোঁ এয়া নৰসিংহ পাত এমুঠি। খুবেই টেষ্টি আৰু এটা সহজতে বনোৱা ইণ্টাৰেষ্টিং ৰেচিপি আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ, গতিকে স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে। এইখিনি অকণমান ভজা হৈ গ'ল, 1 বা 2 মিনিটমান সময় অকণমান লৰাই পেলাই এতিয়া মই এইটো ষ্টেজত ইয়াতে দি দিলোঁ যিখিনি পিঁয়াজ মই অলপমান থৈ দিছিলোঁ, সেই পিঁয়াজখিনি এতিয়া ইয়াতে দি দিছোঁ। 2 পৰা 3 মিনিটমান সময় মই এইখিনি ভাজি থাকিম, বেছি ৰঙচুৱা নকৰোঁ, অকণমান মাত্ৰ পিঁয়াজখিনি কোমল হ'বলৈ দিম। এয়া পিঁয়াজ আমাৰ কোমল হৈ আহিলে, আৰু এইটো ষ্টেজত এতিয়া মই দি দিলোঁ পিচি থোৱা আদা আৰু নহৰুৰ পেষ্টখিনি। এয়া ডাঙৰ চামুচৰ জোখেৰে 2 চামুচমান হ'ব। তাৰপিছত সৰু চামুচৰ জোখেৰে 1 চামুচ দি দিছোঁ হালধি, সোৱাদমতে দি দিছোঁ এয়া নিমখ। তাৰপিছত মই এয়া 1.5 চামুচ সৰু চামুচৰ জোখেৰে দি দিছোঁ ৰেড চিলি পাউডাৰ, আপোনালোকে কাশ্মীৰিও দিব পাৰে। সৰু চামুচখনৰ জোখেৰে 2 চামুচ ৰ'ষ্টেড জিৰা ধনিয়া পাউডাৰ দি দিছোঁ, এইখিনি মই ঘৰতে বনাই লোৱা। তাৰপিছত এতিয়া মই এয়া সেই চামুচখনৰ জোখেৰে দি দিছোঁ এয়া 1 চামুচ জালুকৰ গুড়া।
মুৰ্গী মাংসত জালুকৰ গুড়ি দিবই লাগে, খাবলৈ সোৱাদ লগা হোৱাৰ লগতে আমাৰ শৰীৰৰ কাৰণেও ভাল, যিহেতু এতিয়া ঠাণ্ডা পৰিছে, কাহ কফ এইবিলাকৰ পৰা আমাক দূৰত ৰাখে আৰু তাৰ লগতে আমাৰ শৰীৰৰ বিষ কোব যদি থাকে জালুকৰ গুড়াই আমাৰ শৰীৰৰ বিষ দূৰ কৰে। আৰু এতিয়া অকণমান মই মছলাখিনি ৰঙচুৱা হোৱালৈ ভাজি ল'লোঁ। তাৰপিছত মই এয়া দি দিলোঁ ইয়াতে সিজাই থোৱা ব্ৰইলাৰ চিকেনখিনি। যেতিয়ালৈকে চিকেনখিনিত মছলা একদম ভালদৰে সোমাই নাযায় আৰু মছলাৰ পৰা তেল ওলাই নাহে তেতিয়ালৈকে চিকেনখিনি ভাজি থাকিব লাগিব। আৰু এয়া দেখিছে তেল মছলা একদম ওলাই আহিছে চিকেনৰ পৰা। আৰু এইটো ষ্টেজত এতিয়া মই ইয়াতে এড কৰি দিলোঁ এটা কেপচিকাম। কেপচিকামটো মই ডাঙৰ ডাঙৰ কৰিয়ে টুকুৰা কৰি দিছোঁ, আপোনালোকে সৰু সৰু কৰিও ল'ব পাৰে। আৰু ইয়াতে মই দুটা কাটি লোৱা বিলাহীও দি দিছোঁ। তাৰপিছত অলপমান পিঁয়াজ আৰু মোৰ বাকী আছিলে সেই পিঁয়াজখিনিও মই দি দিলোঁ। এইদৰে খাই চাবচোন আপোনালোকে যদি খোৱা নাই, হোৱাৰ আগমুহূৰ্তত যিকোনো মাংসতে হওক কেপচিকাম বিলাহী আৰু এইদৰে পিঁয়াজ দি দিব লাগে, বহুত ভাল লাগে খাবলৈ, অধিক সোৱাদযুক্ত হৈ পৰে মাংসখিনি। 5-6 মিনিটমান সময় মই এয়া ভাজিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে এড কৰিম ৰুকি লোৱা কেঁচা নাৰিকলৰ ৰুকা। আপোনালোকৰ যদি কেঁচা নাৰিকলৰ ৰুকা নাথাকে তেনেহ'লে শুকান নাৰিকলৰ গুড়াও ল'ব পাৰে, যিটো ডেচিকেটেড কোকোনাট বুলি কয়। আৰু ইয়াতে মই এয়া ডাঙৰ চামুচৰ জোখেৰে 1 চামুচ এড কৰি দিলোঁ। আৰু এতিয়া এইখিনি 3-4 মিনিটমান সময় মই ভাজি থাকিম। এয়া সকলোখিনি সামগ্ৰী মই ভালদৰে ভাজি পেলালোঁ। গেছৰ ফ্লেমটো মই হাইৰ পৰা মিডিয়াম কৰি দিলোঁ। আৰু এইটো ষ্টেজত মই এয়া ঢাকোন মাৰি দিছোঁ, লাহে লাহে সিজি থাকক ভাপতে। যিহেতু ঢাকোন মাৰি দিছোঁ আৰু তাৰ ভাপতে মাংসখিনি খুব সুন্দৰকৈ সিজি যাব। আৰু ঢাকোনত এটা অকণমানি ফুটা আছিলে, সেই ফুটাটো মই কাগজ দি বন্ধ কৰি দিলোঁ। যিহেতু আমি স্মকি চিকেন বনাবলৈ গৈ আছোঁ, গতিকে প্ৰয়োজন হ'ব এটুকুৰা আমাক কয়লাৰ। এয়া মই গেছৰ ওপৰত জালি এখন পাতি পেলাই কয়লাটোকৈ পুৰি আছোঁ। এয়া পুৰা হৈ গ'ল। এইফালে আমাৰ চিকেনখিনিও হৈ গ'ল, মই গেছ অফ কৰি থৈ দিছোঁ। আৰু এয়া মই এতিয়া এটা বাতিত কয়লাটোকৈ দি দিলোঁ। আৰু তাৰ লগতে এয়া অকণমান ঘিউ দি দিছোঁ যাতে স্মকটো ওলায়। এয়া দেখিছে কেনেকৈ স্মক ওলাইছে। আৰু একদম লগে লগে ঢাকি দিব লাগিব, নহ'লে স্মকি ফ্লেভাৰটো উৰি গুচি যাব। এয়া মই একদম ভালদৰে ঢাকি থৈ দিম যেতিয়ালৈকে ধোঁৱাখিনি ওলাই শেষ নহয়। 2 মিনিটমান সময় মই মাংসখিনি এইদৰে থৈ দিলোঁ। আৰু এতিয়া ঢাকোন উদঙাই চাইছোঁ, এয়া চাওক কেনেকুৱা ধুনীয়া মানে গোন্ধ ওলাইছে নহয়। আপোনালোকে চাগে ভিডিঅ'টোতে অনুমান কৰিব পাৰিছে। গতিকে এইবাৰ বনাই খাওক এইদৰে মাঘৰ বিহুত, আৰু স্মকি চিকেনৰ সোৱাদ ঘৰতেই লওক। এতিয়া অকণমান সময় মই এইদৰে থৈ দিওঁ। আৰু এতিয়া শেষত খোৱাৰ আগমুহূৰ্তত মই ইয়াতে এড কৰিম কেইটামান আকৌ নৰসিংহ পাত। শেষত কেইটামান নৰসিংহ পাত এড কৰি দিলে খুব সুন্দৰ ফ্লেভাৰ এটা আহে। আজি তেনেহ'লে মোৰ স্মকি চিকেনৰ ৰেচিপি ভিডিঅ'টো ইমানখিনিতে সামৰি দিওঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পালে চাগে। আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ শেষত লাইক এটা কৰি যাবলৈ নাপাহৰিব। তাৰ লগতে কমেণ্ট কৰিব কেনেকুৱা পালে, আৰু যদি পাৰে মোৰ ৰেচিপি ভিডিঅ'টো শ্বেয়াৰ কৰিও দিব। লগতে যিসকল নতুন আহিছে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আজি মোৰ ভিডিঅ' চাইছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি আছে, শেষত যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি থৈ যায়। কাষত থকা বেল আইকনটো প্ৰেছ কৰি লগতে অলটোত যদি ক্লিক কৰি দিয়ে তেতিয়া মোৰ সকলো ধৰণৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যাব। শেষলৈকে চালে মোৰ ভিডিঅ'টো, তাৰ বাবে অশেষ ধন্যবাদ।